নমস্কাৰ সকলোকে। সৰস্বতী পূজাৰ আগদিনা স্কুলতে সৰস্বতী পূজাৰ প্ৰস্তুতি চলি আছিল। চফা কৰাৰ লগতে সিহঁতি ক্ৰাফ্টৰ কাম কৰি আছিলে। এয়া বৰ ধুনীয়াকৈ সিহঁতি বহুত কষ্টৰে বনাইছিলে। লগতে আমি অকণমান সহায় কৰি দিছিলোঁ আৰু। কাম কৰি থাকোঁতে সেইদিনা প্ৰায় 4 বাজিব হৈছিল। গতিকে এয়া খোৱা যোগাৰ কৰিছে বাইদেৱে আমাৰ কাৰণে। এইবোৰ লগাই নলগাই একেই আছে, টেপটোহে লগাব লাগিব। হয় কৰি আছো। যাব খোপা যে বেয়া লাগিছে। এয়া আছিল পাছদিনা মানে সৰস্বতী পূজাৰ দিনাখনিৰ দৃশ্যৰ ৰাতিপুৱা ভাগৰ।